নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি 5 নৱেম্বৰ আজিৰ দিনটোতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যু হৈছিল। তেওঁৰ স্মৃতিত মই তেওঁৰ গান কেইটামান গাম বুলি ভাবিছোঁ। আৰু আজি মই বহুত ব্যস্ত আছিলোঁ, ভাবিছিলোঁ ৰাতিপুৱা মই ব্লগটো আৰম্ভ কৰিম, নোৱাৰিলোঁ কাৰণ মোৰ বৰ্তা ছোৱালী বিয়া আছে, এইকেইদিন মানে পুৰা তাত থাকোঁতে গৈছে। আৰু তেখেতৰ স্মৃতিত মই কেইটামান গীত গাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। আৰু হাৰমনিয়াম নাজানো বজাব, কিন্তু স্কেলটো ধৰিয়েই গাম, আৰু ভুল হ'লে ক্ষমা কৰি দিব। তেতিয়াহ'লে আৰম্ভ কৰোঁ।